আৰম্ভ কৰক। আজি কোনোবাই আমাক ইয়াত ক'ব যে আমাৰ নিযুক্তি প্ৰক্ৰিয়া, মই এতিয়াও আহ্বান জনাম, যিদিনাখন 26,000 অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তি হ'ব, আমাৰ সাংবাদিকসকলে 26,000 মানুহৰ ঘৰলৈকে যাব। তাৰ ভিতৰত এজনেও যদি কয় যে মোক কোনোবাই চাকৰি দিছে, আমি কোনেও চৰকাৰ নচলাও, সিদিনাখনেই আমি চৰকাৰ এৰি দিম। ইমানখিনি মই প্ৰতিশ্ৰুতি ৰাইজক দিব পাৰোঁ। কাৰণ এই 26,000 নিযুক্তি আমি নিকা আৰু পবিত্ৰ কৰি অসমত সততে নিগেটিভিজম সৃষ্টি কৰা, ঋণাত্মক পৰিৱেশ সৃষ্টি কৰি থকা সেইসকল লোকলৈকে এটা বাণী পঠিয়াব খোজো যে অসমত এতিয়া নিগেটিভ নেতিবাচক কথা কোৱাৰ দিন পাৰ হৈ গ'ল। অসমত যদি থাকিব খুজিছে আশাৰ কথা লৈ থাকক, আনন্দৰ কথা লৈ থাকক, অসমৰ ভৱিষ্যতৰ সোণোৱালী সপোন লৈ থাকক। এই ৰাজ্যখনতে থাকি অসমক বিৰোধিতা কৰি থকাৰ দিন এতিয়া পাৰ হৈ গ'ল। এই ৰাজ্যখনতে থাকি অসমত কেতিয়া আন্দোলন হ'ব, অসমত কেতিয়া বন্ধ হ'ব, কেতিয়া গণ্ডগোল হ'ব, যাতে আমি 10টা কথা লিখিব পাৰোঁ, সেই দিন পাৰ হৈ গ'ল। এতিয়া অসমে বিকাশৰ পথত যাব খোজে, নতুন অসমৰ ফালে যাব খোজে। ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমে জীয়াই থাকিব খোজে। এয়া হৈছে নতুন অসমৰ বাণী। মই আগতে কৈছোঁ, নিগেটিভিজমৰ এতিয়া অসমত স্থান নাই। কেইদিনমান আগতে আমি ৰাজ্যৰ জনসাধাৰণক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে পঢ়ি অহা স্কুলখনত পাৰিলে এখন ফেন দিব, পাৰিলে এখন চকী টেবুল দিব, পাৰিলে